হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালেই আছোঁ। এইবাৰ দেশৰ পৰিস্থিতিৰ কথা গম পাইছে, কৰোণাৰ বিষয়ে। ক'ভিড যিহেতু বহুত বেছি বাঢ়ি গৈছে আমাৰ যোৰহাটতো, আৰু সেইকাৰণে এইবাৰ আমাৰ যিটো ঈদটো আমি খুব অনুষ্টুপীয়াকৈ সকলোৱে ঘৰতে থাকি আমি আয়োজন কৰিলোঁ। গতিকে আপোনালোককো মই দেখাব বিচাৰিছোঁ আমি কেনেকৈনো ঈদটো এইবাৰ উদযাপন কৰিলোঁ। ঘৰৰ মানুহখিনি লৈ পেলাই কি কৰিলোঁ কেইখনমান ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই দেখিছেনে, মোবাইল দেখিলে টিকলি একদম হেৰি কৰি থাকে। গতিকে চাই থাকিব, যদি ভাল লাগে কমেণ্ট কৰিব ফটোকেইখন। আৰু মোৰ ইউটিউব চেনেল উইথ আমিৰুল আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কৈ দিয়া ছাবস্ক্ৰাইব কৰিবলৈ, কৈ দিয়া কি ছাবস্ক্ৰাইব কোৱা, ছাবস্ক্ৰাইব কোৱা আকৌ, ছাবস্ক্ৰাইব কোৱা। নকয়, তাই নিজকে চাই থাকে খালি। মোৰ চেনেলটো আপোনালোকে উইথ আমিৰুল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে ব্লগটো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। থেংক ইউ।